নমস্কাৰ অসমবাসী ৰাইজ, প্ৰথমে আপোনালোকৰ সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু দিনটো সময়খিনি সকলোৰে ভালেই যাওক। আৰু মই ৰাতিপুৱা কিদৰে মই দিনটো আৰম্ভ কৰোঁ সেইটোকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহক। ইয়াতে জলকীয়া কেইটামান আছে, ইয়াতে পদিনাখিনিৰ ওচৰতে কেইটামান জলকীয়া গছো দিছিলোঁ আৰু জলকীয়াখিনি লাগিছে। ইয়াতে এজোপা মনি প্লাণ্টৰ গছো আছে। ইয়াতে কেইজোপামান মছলা গছো আছে। এইটো সৰু সৰু পাতৰ মছলা গছ হয়। আৰু ইয়াতে অলপ বীজ জলকীয়া পুলি মই পচাইছিলোঁ, এইখিনিও হৈছে। বাৰান্দাৰ কাষত মই ফুলৰ টাবত কেইজোপামান ফুল গছো দিছিলোঁ। এজোপা মনি প্লাণ্টৰ গছো আছে। ইয়াতে কেইজোপামান, এইটো আপোনালোকে চিনি পাবই চাগে, এইটো বন আমলখি বুলি কয়, সেইকাৰণে ইয়াতে থাকিব দিছোঁ। এইখিনি মই ৰোৱা নহয়, মানে নিজেই এইখিনি ওলালে, সেইকাৰণে এনেকৈ থাকিব দিছোঁ। আৰু মানে গৰমৰ দিনত মানুহৰ যেতিয়া জণ্ডিছ হ'লেও মানে এইটো মিচিৰিৰ লগত মানে জুচ বনাই পেলাই খাব পাৰি, সেইটো কাৰণে ৰাখি দিছোঁ ইয়াত। দোকানখনৰ ছাইডতে এইটো সৈতে অলপ জেগা আছে, তাতো মই কেইজোপামান পদিনা গছ দিছোঁ। দেখুৱাই আছোঁ মই। ইয়াতে মানে এটা গাঁত খান্দি থৈছোঁ। এই গাঁতটোৰ ভিতৰত মানে তাত গোবৰ আছে, তাৰপিছত গোবৰ আছে আৰু যিবিলাক মই মানে চোতাল সাৰি পেলাই যিবিলাক মই জাবৰ জোঁথৰ পাওঁ সেইবিলাক সকলো মই গাঁতটোতে পেলাই দিওঁ। এইবিলাক সাৰ হোৱাৰ পিছত সেইবিলাকেই মই মানে শাক পাচলি গুৰিত দিওঁ, সেইটো কাৰণে এইবিলাক ইয়াতে থৈ দিছোঁ। মই ভিডিঅ'টো শেষ কৰিলোঁ, আৰু আগলৈ যাতে মই ভালদৰে ভিডিঅ'টো বনাই যাব পাৰোঁ সেইটো কাৰণে আপোনালোকে অলপ সহায় সহযোগ কৰি থাকিব।